কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল। চ' আজি আপোনালোকে থাম্বনেইলটো চাই গম পাইছে যে আজি পুৰা ধামাকা হ'ব। আৰু আজি আমি যাব লৈছোঁ মানে মোৰ লগৰ এটা যাব লৈছিল, কিন্তু লগৰটোৰ কিবা কামৰ কাৰণে যাব নোৱাৰিল। আৰু গাইছ আজি চাইবাবা মন্দিৰ যাব ওলাইছোঁ। চ' আপোনালোকে চাগে নামটো শুনিছে, আৰু যদি শুনা নাই আপোনালোকে আজি দেখাই দিম। আৰু যোনে যোনে গৈছে কমেণ্ট কৰিব, আৰু যোনে যোনে যোৱা নাই আজি ভালকৈ অলপমান দেখাই দিম। চ' ওলাওঁ এতিয়া। আৰু মই আছোঁ এতিয়া বৰ্তমান এটা মানে মোৰ লগৰটোৰ গলিতে। চ' এতিয়া ওলাওঁ। তো মোৰ লগত এখন চাইকেল আছে, চ' আপোনালোকক মই দেখাই আছোঁ। চ' গাইছ এইখনে হৈছে মোৰ চাইকেল, আৰু এইখনেদি মই মানে যাম আৰু গাইছ কি ক'ম আৰু এই চব বৰষুণ দি আছে। ৰাতিপুৱাৰ পৰা মানে বৰষুণেই দি আছে, সেইকাৰণে মানে এইকেইদিন ভিডিঅ' বনাব পৰা নাই, বেয়া নাপাব। আৰু গাইছ কি ক'ম আৰু এই বৰষুণৰ কাৰণে আজি ভিডিঅ' বনাইছিলোঁ, আৰু ৰাতিপুৱাৰ পৰা দিয়ে আছে। সেইকাৰণে ভাবিলোঁ কি আজি অলপমান বৰষুণটো কমিছে, সেইকাৰণে ভাবিলোঁ কি আজি অলপমান এটা ব্লগ দি দিওঁ। চ' অলপমান আগতে আছে, আমি আহি পালোঁৱে আৰু। চ' অলপ আগত আছে। আপোনালোকে ভিতৰতে চাব পাৰে, আৰু মই লোকেশ্যনটো কৈ দিওঁ যে এইখিনিক কয় চাইবাবা মন্দিৰ, অৰ্থাৎ আপোনাৰ এই ইপিনৰ পৰা আহিব আজিজ নগৰ বুলি কয়, বা 6 মাইলৰ চিধা ইপিনৰ পৰা আহিব পাৰে। চ' এইখিনিত কৈ দিব যে চাইবাবা মন্দিৰ কোনটো, চ' আপোনালোকক মানুহবিলাকে দেখাই দিব। তো আহি চাব একবাৰ। আৰু গাইছ আজি ইমান এটা ভিৰ নাই, তথাপিও মানে অলপমান খালী, আৰু বহুত ল'ৰা ছোৱালী বা কিছুমান ৰাইডাৰবিলাকে ইয়াতে আহে, উইলি চুইলি মাৰে, বা ভাল লাগে। চ' গাইছ অলপমান শ্ল' মোশ্যনত দেখাই দিওঁ। মোক মেছেজত সুধি থাকে যে দাদা তুমি মুছলিম নে হিন্দু, চ' মই কৈ দিওঁ যে মই মুছলিম হয়। আৰু গাইছ মই এই ভিডিঅ'টোৰ তলত দিয়া আছে মোৰ ইনষ্টা ID টো, আপোনালোকে যাই পেলাই ফ'ল' কৰিব। আৰু যদি কিবা আপোনালোকৰ কুৱেশ্যন সুধিব আছে তো মেছেজ কৰিব, পাৰিলে ৰিপ্লাই দিম। আৰু গাইছ আজি হ'ল 15 তাৰিখ, 17 তাৰিখে ঈদ আছে। চ' ঈদৰ এটা ভিডিঅ' আহি আছে আৰু বনাম। চ' মোৰ ফালৰ পৰা মানে আগতে এডভান্স ঈদ মোবাৰক সকলোকে দিলোঁ। চ' ভিডিঅ'টো মই ভাবিছোঁ এইখিনিতে সামৰোঁ। চ' ভিডিঅ'টো আপোনালোকে যদি ভাল লাগিছে প্লিজ এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যদি পূৰা মানে কোনোবা বন্ধু বান্ধৱী আছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব, যোনে যোনে মানে চাইবাবা মন্দিৰটো আহি পোৱা নাই, বা মানে ভিডিঅ'টো আপোনালোকে দি দিব। চ' ভিডিঅ'টো এইখিনিতে সামৰোঁ। তো নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে বাই বাই, আৰু সুৰক্ষিত থাকক, ঈদটো ভালকৈ খাওক। আৰু মোৰ ফালৰ পৰা আপোনালোকক ক'লোৱে এডভান্স ঈদ মোবাৰক।
তো নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে বাই বাই।